কাটনি গাঁৱত অখণ্ড ভাগৱত পাঠ অহা পৰহিলৈৰ পৰা আৰম্ভ হ'ব। প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু তাৰ কিছু দৃশ্যাংশ দেখুৱাম বুলি মই আপোনালোকক ভিডিঅ'টো বনাইছোঁ, যিহেতু বহুতে গম নাপাব পাৰে যে ভাগৱত হৈ আছে বুলি, আৰু সেইকাৰণে ভিডিঅ'টো আকাৰে দেখুৱাইছোঁ আপোনালোকক যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আৰু সকলোকে আমি গাঁওবাসীয়ে সকলোকে নিমন্ত্ৰণ জনাইছোঁ, সকলো আহক এবাৰ আমাৰ এই অনুষ্ঠান ভাগিলৈ, চাওকহি আমাৰ এই অনুষ্ঠান ভাগি কেনেকুৱা হৈছে, আৰু সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, সকলোৱে এবাৰ চাব নিশ্চয়। নহ'লে এইখন হ'ব মূল তোৰণ। মূল তোৰণ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছেগৈ আৰু বিশেষ বাকী নাই। এয়া মূল তোৰণ আজি গধূলিলৈ এইখন পূৰা সম্পূৰ্ণ হৈ যাব। আমাৰ কাটনি গাঁও একদম মানে যিখন তোৰণৰ লগতে একদম সংযুক্ত হৈছে মূল তোৰণখন। আৰু কেনেদৰে মানে তোৰণখন নিৰ্মাণ কৰিছে মানে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। চাই যাব, ভিতৰখিনি দেখুৱামগৈ কিমান প্ৰস্তুতি আগবাঢ়িছে। আৰু তোৰণখন মানে এনেকুৱা হ'ব, বাঁহৰ য'ত আপোনাৰ মানে সকলোকে আদৰণি জনোৱা হৈছে। এয়া দেখিছে আদৰণি লিখা আছে। ইয়াৰ পিছত এয়া ওম নম ভাগৱত বাসুদেৱাই, সকলোখিনি আকৌ দেখিবলৈ পাব। সম্পূৰ্ণ মানে হ'বগৈ, বেছি বাকী নাই আৰু মানে বিশেষ বাকী নাইগৈ। প্ৰায় নামঘৰৰ কাম প্ৰায়খিনি সম্পূৰ্ণ হৈছে আৰু আমাৰ যুৱকসকল, আমাৰ গাঁৱৰ ৰাইজ সকলো পূৰা সম্পূৰ্ণভাৱে লাগি আছে। আৰু যিহেতু এবাৰ কেইবাবছৰ মূৰতো আমাৰ গাঁৱত ভাগৱত হৈছে আৰু খুব সুন্দৰ হ'ব। আৰু সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ ভিডিঅ'ৰ দ্বাৰা। আৰু পিছৰখিনি দেখুৱামগৈ আপোনালোকক, চাই যাব কেনেকৈ আমাৰ গোটেই যুৱকখিনি লাগি আছে, ৰাইজ লাগি আছে নামঘৰত। আৰু এইখন মূল তোৰণৰ কাম ইতিমধ্যে চলি আছে, আজি গধূলি শেষ হ'ব। আৰু ইয়াৰ পিছত এই তোৰণৰ এইখিনি ইয়াত দেখিছে নহয়, এইখিনি সামগ্ৰী ইয়াত ব্যৱহাৰ কৰা হ'ব। কাৰণ যিহেতু মই ওচৰৰ পৰা দেখুৱাই নিদিওঁ, পৰহিলৈ পৰা ভাগৱত আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব মূল তোৰণখন আৰু গোটেইখিনি। সেই কাম ইতিমধ্যে প্ৰায়খিনি সম্পূৰ্ণ হৈছেগৈ। আৰু সকলোৱে দেখিছে কেনেদৰে মানে ৰাস্তাটো দুয়ো কাষত এনেকৈ বাঁহৰ মানে কাটি পেলাই লগাই দিয়া হৈছে, পুতি পেলাই। আৰু ইয়াত বন্তি থাকিব আৰু ৰাতিৰ সময়ত গোটেই মানে উজলি পৰিব গোটেই গাঁওখন। আৰু আমাৰ যুৱকসকল দেখিছে নহয়, পূৰা লাগি গৈছে। এনেকুৱা গৰমকো নেওচি পেলাই পূৰা সম্পূৰ্ণ মানে গোটেই গাঁওখন প্ৰায় 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ অঞ্চল আদিৰ পৰা অন্তলৈকে বন্তিয়ে গোটেই উজ্বলাই পৰিব। এখন তোৰণ দেখিছে, এইখনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। এইখন মাজতে আছে তোৰণখন, যি বৰুৱা গাঁৱৰ পৰা সংলগ্ন পথৰ লগত। আৰু ইফালে কৰঙাটো এখন তোৰণ আছে, সেইখনো কাম চলি আছে। এই যে দেখিছে আপোনালোকে, এই যিখিনি আমাৰ এনেকৈ বাঁহ বনা আছে, ইয়াত আপোনাৰ লাইটৰ ব্যৱস্থা হ'ব, খুব সুন্দৰ হ'ব। ৰাতি মানে এটা চাবলগীয়া পৰিৱেশ হ'ব। এইখিনি প্ৰায় সম্পূৰ্ণ হৈছেগৈ আৰু কাইলৈ লাইটখিনি লগোৱা হ'ব। আৰু এয়া হৈছে বৰটিকা নামঘৰ, য'ত ভাগৱত অনুষ্ঠিত হ'ব। সকলোৱে চাওক, এয়া নামঘৰ ভাগ, য'ত ভাগৱত অনুষ্ঠিত হ'ব। আৰু আমি নামঘৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। ইয়াত থাকিব আপোনালোকে দেখিব দশ অৱতাৰ থাকিব। ইয়াৰ প্ৰায় মুখ ঢকা আছে, যিহেতু পৰহিলৈ পৰা ভাগৱত আৰম্ভ হোৱাৰ লগে লগে এইখিনি মানে মুখ খুলি দিয়া হ'ব সকলোৰে বাবে। সকলো ভক্তসকলে ইয়াক উপভোগ কৰিব পাৰিব, চাব পাৰিব। প্ৰায় সম্পূৰ্ণ হৈ থাকে আমাৰ প্ৰস্তুতি। আমাৰ কাটনি গাঁও এই অবিৰত ভাগৱত পাঠলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আহিব, খুব সুন্দৰ হ'ব। আমাৰ সুমনত আছে, যিয়ে ওতঃপ্ৰোতভাৱে লাগি আছে আদিৰ পৰা অন্তলৈকে। আৰু কেনেকুৱা হৈছে আৰু কিমান বাকী আছে সুমনৰ মুখে গম পাম। আৰু সুমন, কিমান বাকী আছেগৈ আৰু কেনেকুৱা হৈছে প্ৰস্তুতি? আমাৰ মোটামুটি আদায় হৈছে আৰু বেছি নাই, আৰু মাত্ৰ অহা কাইলৈ দিনটোত অলপমান কাম আছে, শেষ পৰশ দিবলৈ আছে, তাৰপিছতে আমাৰ অন্ত পৰিব। নামঘৰৰ ভিতৰত পৰিৱেশ দেখুৱাব সুমনে। এইদৰে আমাৰ ভাগৱত পঢ়িবলৈ ঠিক কৰা হৈছে। এতিয়া আমি বেদী, মন্ত্ৰ আৰু মই বেদী স্থাপন কৰিছোঁ। সুন্দৰকৈ আমাৰ নামঘৰ ভাগ নতুন কৰি তোলা হৈছে। এয়া মহিলাসকল। ইয়াতে আমাৰ বেদীৰ সন্মুখতে 4 ভাগ পুথি থাকিব। পুথিৰ পিছতে আমাৰ গাঁৱৰ গজেন্দ্ৰ থাকিব ইয়াত। তাৰপিছতে সেৱা ল'ব পাৰিব ৰাইজে। আৰু ইয়াত মানে বন্তি জ্বলাব দিয়া হ'ব। ইয়াত বন্তি জ্বলোৱা স্থান, আৰু যিহেতু ভিতৰত বহুত ভিৰ হ'ব সেইকাৰণে। আৰু এয়া চাওক, ইয়াত হ'ব এটা বেলেগ কলা কৌশল হ'ব। ইয়াত আচলতে এইবিলাক মটৰ লগোৱা আছে, পানী ওলাই থাকিব, আৰু হ'লেহে গম পোৱা যাব। ভাইটি আইডিয়া এইখিনি। আৰু ইয়াত মানে কি হয়, আমাৰ লক্ষীনাৰায়ণ থাকিব ইয়াত মানে পানীৰ ওপৰত, আৰু ইয়াত কাৰ্পেট থাকিব, ধুনীয়াকৈ সুন্দৰকৈ বনোৱা হ'ব। এইখিনি প্ৰায় আজি ৰাতি কাম সম্পূৰ্ণ হ'বগৈ। আৰু এতিয়া এইফালে যাম। এইফালে মানে কথাটো হৈছে কি, এইফালে আমাৰ প্ৰত্যেক দিনাখনেই নিশালৈ আমাৰ ইয়াত মানে
ভোজনৰ আয়োজন কৰা হৈছে। সেইকাৰণে ভোজনৰ থলীলৈ যাম আমি, তাত কিমান ডাঙৰ এটা মানে ৰভা দিয়া হৈছে চামগৈ, কিমান মানুহে একেলগে খাব পাৰিব। আৰু এই গামোচাখিনি মানে এনেদৰে ইয়াত লগোৱা হৈছে ষ্টিকত, মানে কি কয় বাঁহত। আৰু এইখিনি আপোনালোকৰ দেখিবলৈ পাব সকলোখিনি, এইখিনি আমাৰ ৰাস্তাৰ কাষত পূৰা পতাকা উৰি থাকিব, পতাকা হিচাপে ব্যৱহাৰ কৰা হ'ব এইখিনি গামোচাখিনি। আৰু এয়া হৈছে এইটো মানে ইয়াত আমাৰ ভোজন হ'ব, যি ৰাতিলৈ সদায় মানে আয়োজন কৰা হৈছে, যি ৰাতিলৈ মানে নিৰামিষ ভোজ ভাতৰ আয়োজন কৰা হৈছে। আৰু যিসকল মানে যুৱকসকল লাগি থাকিব, কোনো ঘৰলৈ যাব নালাগে, ইয়াতে ভোজ ভাতৰ আয়োজন কৰা হৈছে। আৰু সকলো কাৰণে মানে এইখন মানে ৰভা দিয়া হৈছে, ইয়াতে সেই মানে সমভাগ হ'ব। এতিয়া অপেক্ষা মাতো পৰহি দিনটোৰ পৰা ভাগত আৰম্ভ হ'ব। আৰু সকলোৱে দেখিলে যে আমাৰ প্ৰস্তুতি পূৰাই সম্পূৰ্ণ হৈছে, সেইকাৰণে সকলোকে আমি পুনৰবাৰ নিমন্ত্ৰণ জনাইছোঁ। সকলো আহক আমাৰ এই কাটনি গাঁৱৰ বৰ্তিকা নামঘৰ অনুষ্ঠিত হোৱা এই অবিৰত ভাগৱত পাঠলৈ। ধন্যবাদ।